এই চাই 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 যাবে নাই এজোপাই ভাল হ'ব, এজোপা ডাঙৰ আছে না। এটাই কাফি আছে ঐ ৰকেট এইটো কি ফটা এইটো? এই ৰকেট ছোৱালী এইটো ফ্ৰী মানে ছোৱালীজনী ফ্ৰী নেকি? ফটা জকা লৈ ল'ম খালি দুটাই মানে মোক বিয়াত ফটা দাম ল'লে দেই। ফটা মুঠতে 5 টকা ফটা ইমানখিনিয়ে। বঢ়িয়া অকল হেপী দেৱালী সকলোলৈ, সকলো অসমবাসী ৰাইজলৈ। তো আজি কলগছ চলগছ পুতি লৈছোঁ ঘৰত কলগছ চলগছ পুতি মেলি ফটা আনিব যাব লাগিব টাউনফালে। পাৰ্টনাৰটো আছে লগত, এই আহিলে অলপ হেল্প কৰি দিছে কলগছ পুলি ৰুবলৈ। ফটা আনিব যাম। তামাম বৰষুণ দি আছে, বৰষুণটোৱে বেয়া কৰি দিছে খালি একদম দেৱালীটো আজি দেৱালী কিবা অলপ মানে ভাল লগা নাই। এই চাই 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 যাবে নাই এজোপাই ভাল হ'ব, এজোপা ডাঙৰ আছে না। মানে একেবাৰে সৰুজোপা নহয়, একদম বাৱৈ লাগিব। এটা কাটিম ন? ইমান বেছি ওপৰত লাগিবা। বেছি হ'ব ধৰ বাপৰে যেন তেন কলগছটো পুতিলোঁ, তাৰপিছত ফটা আনিব যাওঁ দুটাই ৰূপাই দিগি আহিছ ক'ত? টাউন পাই গ'লোহি, ফটকা দুটামান লৈ যাওঁ। তো বন্ধুবোৰ চাই থাকক। এইডাল কেইটকা জ্বলি আছে যে? ঐ হে 200 টকা ইমান দাম? বাপৰে সিমান ডাঙৰো আছে ন? আচ্ছা 20 টকা ভিন্ন দোকানত, গাঁৱৰ কোনোবা নিয় যদি নিব পাৰিবি। এইবিলাক ফটা আছে কিবা কিবি। আকাশ এইটো কি ফটকা বাৰু? এটাই কাফি আছে ঐ ৰকেট এইটো কি ফটকা এইটো? এই ৰকেট ছোৱালী এইটো ফ্ৰী মানে ছোৱালীজনী ফ্ৰী নেকি? ছোৱালীজনী ফ্ৰী তাৰমানে নেকি? এইটোৱে আকৌ ন? দাদা টকা কিমান দাম? এইটো কিটকাট বেয়া নাই তো দিবি হেৰি নহয় গেট 1 বাই 1 ফ্ৰী নে কি আছিলে যে বস্তুটো আছেনে নাই? কালি কৈছিলি যে। হ'ব কোনটো লওক কোনটো ফ্ৰী দিবি ক আকৌ। জুম হৈ গ'ল নেকি বা? জুম নাই হোৱা নহয়, জুম হৈ আছিলে। আকাশ ঐ দেই দেউতা দোকানৰ পৰা ফটা নিব আহিছোঁ নেকি? খাই নহয় যি হ'লো ফুটুৱাই চাব পাৰিম নে নোৱাৰিম? ফুটুৱাই চাব পাৰিম? ফুটিব ৰ যদি নুফুটে ফুটুৱাই চাম এতিয়া। ফুটে খাৰাং দিব ফুটুৱাই চাব লাগিব এতিয়া। ফুটুৱাই চাম দিয়া। এইটো কেইটকা? 40 টকা 30 টকা 20 টকা ল'ব 20 টকা ল'বি 20 টকা ল'বি। খবৰ এইটোতো জলকীয়া নেকি? 10 টকীয়া পেকেট হয়। 10 টকীয়া পেকেট এইটো 10 টকীয়া আগতে এনেকৈ দোলাং থাকে। হ'ব দেচোন ফটকাখিনি দেখাই লওঁ আগতে কি ফটকা ল'ব আছে। ফটকা ভাণ্ডাৰটো মই দেখাব লাগিব ন।
ফটকা লৈ ল'ম খালি দুইটাই মানে মোক বিয়াত ফটকা দাম ল'লে দেই ফটকা মুঠতে 5 টকা ফটকা ইমানখিনিয়ে কথা ক'বলৈ আহিছোঁ ইয়াক উঠাবলৈ নহয় নকৰা বাৰু নতুন আজিও কৈছোঁ দুই মিনিটে নাই নকওঁ 5 মিনিটলৈকে জ্বলি থাকে চকুৰি নহয় ডলা ফটকা কয় ডলা দুঘাম তো গাইজ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যোনে যোনে চাইছে সকলোলৈ ধন্যবাদ আৰু আগলৈ সহায় কৰি যাব বুলি আশা কৰিলোঁ